নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ কোচবিহাৰত আৰু এতিয়া বৰ্তমান মই গৈ আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মধুপুৰ সত্ৰলৈ গৈ আছোঁ। তো আমি সত্ৰলৈ আহি আছোঁ এখন বেটেৰী গাড়ীত। তো বলক মোৰ লগত যাওঁ মধুপুৰ সত্ৰ। তো দুৰ্ভাগ্য আমি যিখন বেটেৰী গাড়ীত আহি আছিলোঁ বৰ্তমান সেইখনৰ বেটেৰী চাৰ্জ শেষ হৈছে বুলি আমাক ড্ৰাইভাৰজনে কৈছে। তো আমি বেলেগ এখন বেটেৰী গাড়ীত উঠিব লাগিব। তো বলকচোন, এইখনেই আছিলে আমি যিখনত প্ৰথম উঠি আহিছিলোঁ। এইখনত বৰ্তমান বেটেৰী চাৰ্জ শেষ হৈছে। তো আমি এইখনত আকৌ পুনৰ আমি এইখনত উঠি যাত্ৰা কৰোঁ মধুপুৰ সত্ৰ। তো বলক। ফাইনেলি আমি আহি পাই গ'লোহি মধুপুৰ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা মধুপুৰ সত্ৰ, বৰ্তমান কোচবিহাৰত অৱস্থিত। তো তাৰে কিছু দৃশ্য আমি উপভোগ কৰোঁ, লগতে আপোনালোককো আমি উপভোগ কৰিবলৈ লৈ যাওঁ। তো বলক। শংকৰদেৱ গোলা গয় তাৰে প্ৰকাশ গুৰু মোক গোলা গয় আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ। দেখিছো তাৰে প্ৰকাশ তুমি গঢ়ি যোৱা খাতাম পুৰুষীয়া একতাৰ যিডাল নাজৰি। তুমি গঢ়ি যোৱা খাতাম পুৰুষীয়া একতাৰ যিডাল নাজৰি। আজি দেখা পাওঁ যাই ছিগি ভাগি, কোনে জোৰা দিব আকৌ আহি। গুৰু মোৰ গোলা গয় আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ। দেখিছো তাৰে প্ৰকাশ দেখো মৰা কটা মানৱতাৰ ধৰ্ম কতোৱেই নাই।
হিংসা দেখো মৰা কটা মানৱতাৰ ধৰ্ম কতোৱেই নাই মানুহে নুবুজে মানুহৰে মূল কোনে আনি দিব চেতনাৰে দোল গুৰু মোৰ গলা গৈ আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছো তাৰে প্ৰকাশ ভকতৰ ভকতি কোতেনো হেৰাল ধৰ্মৰ সূৰ্য কোতেনো লুকাল ভকতৰ ভকতি কোতেনো হেৰাল ধৰ্মৰ সূৰ্য কোতেনো লুকাল সমাজখন চোৱাচোন আকৌ এবাৰ আহি সকলোকে দিয়া জ্ঞানৰে জ্যোতি গুৰু মোৰ গলা গৈ আমাক নিথৰুৱা কৰি থৈ